সকলোকে মোৰ ফালৰ পৰা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু বিহুৰ বতৰ সেইবাবে আমাৰ ঘৰলৈ আজি বিহু খাবলৈ আহিছে মোৰ বেষ্ট ফ্ৰেণ্ডজনী। হাই কি আনিছা তুমি মোৰ কাৰণে? ভেদাইলতা দেখাবি। কিন চাইবিলাক বিহুৰ উপহাৰ ভেদাইলতা আৰু নৰসিংহ জেতুকা সেয়া জেতুকা লগাই আহিছে। এয়া মোৰ কাৰণে বটি লৈ আহিছে কিনাত হেল্ডি বস্তু হেল্ডি মানুহ। বিহুৰ একদম মেইন উপহাৰ। থেংক ইউ ধন্যবাদ। মোবাইলটো কিন্তু অনা নাই দেই, এনেই ধেমালিহে কৰিছে। তাৰপিছত মই সিহঁতৰ কাৰণে চাহৰ যোগাৰ কৰিলোঁ। তাৰপিছত সিহঁতক চাহ খাব দিলোঁ। তাই মানে চেনি নাখায় সেইবাবে গুড়ৰ মিঠাই দিছোঁ। তাকে তাই কৈ আছে লগাই দি আছে ইমান মৰম ছোৱালীজনীয়ে। জেতুকাখিনি মই নলগাওঁ বুলি তাইতো পিচি লৈ আহিছে। ইফালে আকৌ মোক ধুনীয়াকৈ লগাইও দি আছে, লগাই দিহে যাব মানে। হৈ গ'ল জেতুকা লগোৱা। তাৰপিছত আমি আকৌ এখন ফটো উঠিব গ'লোঁ। ইফালে আকৌ আন্ধাৰ হ'ব হ'লেই সিহঁতৰ যাবও হ'ল। সিহঁতে যাব ওলাইছে। মা আৰু খুৰীৰ ইফালে কথা শেষে হোৱা নাই। কথা পাতোতে যোৱা সময়ত গধূলিয়ে হৈ গ'ল।